তই আকৌ লৈ আনিলি তোৰ ছোৱালীজনীক কামলৈ। তই ভালদৰে জান যে এই মোৰ নাতিটোৰ লগত খেলি থাকে বুলি, যিটো মই একেবাৰে ভাল নাপাওঁ, কিন্তু তোৰ কাণত মোৰ কথাই নুসুমায়। ললিতা বাইদেৱে তেওঁলোকৰ কাম কৰা মহিলা ৰূপাৰ ওপৰত খং কৰিব ধৰিলে। বাইদেউ, মোৰ শাহুমাৰ গাটো বেয়া যে, ছোৱালীয়ে তেওঁক অশান্তি কৰিব, মিছাতে তেওঁক কষ্ট দিব নিবিচাৰিলোঁ, সেইবাবে এইক মোৰ লগতেই লৈ আনিলোঁ। মই এইক মোৰ ওচৰতে বহুৱাই থ'ম, আপুনি চিন্তা নকৰিব, যাবলৈ নিদিওঁ অৰ্ণৱৰ ওচৰলৈ। ৰূপাই হাতযোৰ কৰি ক'লে। ৰূপাই ললিতা বাইদেউৰ ঘৰত যোৱা 5 বছৰে কাম কৰি আহিছে। তাই 4 বছৰীয়া ছোৱালী মিনুৱে ললিতা বাইদেউৰ নাতি অৰ্ণৱৰ লগত খেলা ধূলা কৰে। দুয়োটাই একেলগে খেলি বহুত ভাল পায়। ৰূপাই নিজৰ লগত কেতিয়াবা কেতিয়াবা মিনুকো কামলৈ লৈ আনে, কিন্তু ললিতা বাইদেউৰ এইটো কথা সহ্য নহয় যে এজনী কাম কৰা মানুহৰ ছোৱালীৰ লগত তেওঁৰ নাতি ল'ৰাটোৱে খেলা ধূলা কৰে। ললিতা বাইদেউৰ দৃষ্টি সদায় ৰূপা আৰু তাইৰ ছোৱালীজনীৰ ওপৰতেই থাকে। ললিতা বাইদেৱে আজিৰ দিনতো কাম কৰা মানুহক মানুহ বুলি নাভাবি হীন ভাৱেৰে চাইছিল, কিন্তু তেওঁৰ বোৱাৰী পূজাই ৰূপাৰ ছোৱালী মিনুক বহুত মৰম কৰিছিল। মিনুক দেখি পূজাই এনেকুৱা কেতিয়াও ভবা নাছিল যে তাই কোনোবা কাম কৰা মানুহৰ ছোৱালী। পূজাই যদি কিবা এটা খাবলৈও দিয়ে মিনুক, তেতিয়া ললিতা বাইদেৱে চিঞৰি উঠে, পূজা, এনেদৰে এইক যি টি বস্তু খাবলৈ দি থাকিলে সদায় সদায় এই মাকৰ লগত ইয়ালৈ আহি থাকিব। আৰে মা, দেউতাক নোহোৱা ছোৱালীজনীৰ ওপৰত অলপতো দয়া ৰাখক, মৰমৰ এষাৰি কথাটো পাতি চাওক। কিমান মৰম লগা ছোৱালী তাই। যোৱা বছৰ তাইৰ জীৱনৰ পৰা দেউতাক নোহোৱা হৈ পৰিছিল। কিমান ভয়ানক আছিল সেই দিনটো, যেতিয়া ৰূপাৰ মানুহজনে এখন ছেকেণ্ড হেণ্ড বাইক কিনি আনিছিল। গাৰ্ডৰ ডিউটি কৰিছিল তেওঁ। কামলৈ যাওঁতে এখন ট্ৰাকে আহি চেপি দিলেহি আৰু তেওঁৰ থিতাতেই মৃত্যু হৈছিল। পূজাই শাহুমাকৰ আগত কথাষাৰ কওঁতে তাইৰ চকু ৰঙা হৈ পৰিছিল। দুদিনৰ পাছত পূজাৰ ফোনত ৰূপাৰ ফোন আহে। বাইদেউ, মোৰ শাহুমা ঢুকালে আজি। এতিয়া আৰু মই কামলৈ যাব নোৱাৰিম, কাৰণ ললিতা বাইদেউৰ মোৰ ছোৱালীজনী আপোনালোকৰ ঘৰলৈ যোৱাটো পচন্দ নহয়। মই মিনুক অকলে ইয়াত কাৰ ভৰসাত থৈ যামনো? মোৰো কেইদিনমানৰ পৰা গাটো ভাল লাগি থকা নাই। ৰূপাৰ শাহুৱেক ঢুকোৱাৰ খবৰ কৰিবৰ বাবে পূজা ৰূপাহঁতৰ ঘৰ পালেগৈ। ৰূপা, নিজৰ অলপ গুৰুত্ব ল'বা আৰু কিবা বস্তুৰ প্ৰয়োজন হ'লে মোক নিশ্চয় ক'বা, আৰু এইটো থৈ দিয়া, পইচা 5,000 আছে, তোমাৰ কামত আহিব। এনেদৰে কৈ পূজা তাৰ পৰা গুচি গ'ল। প্ৰায় এবছৰমান পাৰ হ'ল। পূজাৰ আজিও মিনুৰ মৰম লগা চেহেৰাটো মনলৈ আহি থাকে। এদিন হঠাতে পূজালৈ ৰূপাৰ ফোন আহিল। বাইদেউ, এবাৰ যেনে তেনে আহকচোন আমাৰ ঘৰলৈ, ইয়াৰ পাছত আপোনাক আৰু কেতিয়াও অশান্তি নকৰোঁ। পূজাই বুজিবলৈ দেৰি নালাগিল যে ৰূপা কিবা বিপদত পৰিছে। পূজা ৰূপাৰ ঘৰলৈ বুলি গ'ল। ৰূপা বিচনাত পৰি আছিল, বহুত অসুস্থ অৱস্থাত আছিল। মিনু ৰূপাৰ কাষতেই বহি আছিল। ৰূপাৰ সেই সময়ত চকু বন্ধ হৈ আছিল, উশাহটোও লাহে লাহেহে লৈ আছিল। ৰূপা, চকু মেলাচোন, পূজাই মাত লগালে। ৰূপাই লাহেকৈ চকু মেলিলে। তাই এতিয়া কথা ক'বলৈ অসুবিধা হৈছিল। বাইদেউ, মোৰ এতিয়া মানুহজনৰ ওচৰলৈ যোৱাৰ সময় আহি পালে, কিন্তু মোৰ প্ৰাণটো মোৰ ছোৱালীজনীৰ বাবেই ৰৈ আছে। মই যোৱাৰ পাছত মোৰ ছোৱালীজনীৰ কি হ'ব? কোনে এই প্ৰতিপাল কৰিব? আত্মীয় সম্বন্ধীয় সকলোৱে এই বিপদৰ সময়ত আমাৰ লগ এৰি দিলে। আপুনি মোৰ ছোৱালীজনীক অনাথ আশ্ৰম এখনত থোৱাৰ ব্যৱস্থা কৰি দিব পাৰিবনে, যাতে মই নিশ্চিন্ত হৈ মৰিব পাৰোঁ? ৰূপাই হাতযোৰ কৰি পূজাক ক'লে। এনেকৈ কিয় কৈছা ৰূপা? আমি তোমাক একো হ'বলৈ নিদিওঁ, তোমাৰ ভালদৰে চিকিৎসা কৰিম, পূজাই ক'লে। নালাগে বাইদেউ, এতিয়া বহুত দেৰি হৈ গ'ল। মাত্ৰ মোৰ ছোৱালীজনীক ভাল মানুহ এঘৰত গতাই দিয়ে যেন, ৰূপাই ক'লে। ঠিক আছে ৰূপা, মই তোমাৰ ছোৱালীজনীৰ দায়িত্ব লৈছোঁ, তুমি আৰু চিন্তা কৰি দুখী হ'ব নালাগে। মোৰ লগত মিনু বহুত সুখত থাকিব, পূজাই ক'লে। ৰূপাৰ মুখত শান্তিৰ হাঁহি বিৰিঙি উঠিল। তাই এবাৰ মিনুৰ ফালে চাই মৰমেৰে হাঁহি এটা মাৰিলে, আৰু তাইৰ শৰীৰটো চেঁচা পৰি গ'ল। সঁচাকৈ ৰূপাৰ জীৱটোৱে তাইৰ ছোৱালীজনীৰ বাবে ৰৈ আছিল। কণমানি মিনুৱেও কিবা এটা অঘটন হোৱাৰ উমান পাইছিল। তাইৰ মাকৰ মৃত শৰীৰটো সাৱটি ধৰি কান্দিব ধৰিলে। পূজাই মিনুক নিজৰ বুকুৰ মাজলৈ আনি সাৱটি ধৰিলে। পূজাই তাইৰ মানুহজনক অৰ্থাৎ নিখিললৈ ফোন কৰিলে। গোটেই পৰিস্থিতিটোৰ বিষয়ে অৱগত কৰিলে
আৰু নিখিলে ওচৰ চুবুৰীয়া ব্যক্তিৰ লগত ৰূপাৰ অন্ত্যেষ্টক্ৰিয়াৰ সকলো বিধি পূৰণ কৰিলে। পূজাই মিনুক লৈ ঘৰলৈ আহিলে। পূজাৰ বাবে এতিয়া শাহুমাকক বুজোৱাটো সহজ কথা নাছিল। নাই নাই, কোনো পধ্যেই নহ'ব। এইজনী ছোৱালী আমাৰ ঘৰত কোনো পধ্যেই থাকিব নোৱাৰে। এই কোনোবা অনাথ আশ্ৰমত গৈ থৈ আহাগৈ। ললিতা বাইদেৱে খঙেৰে ক'লে, মা, এইটো কথা আপুনি ভালদৰেই জানে যে মই আৰু দ্বিতীয়বাৰ মা হ'ব নোৱাৰোঁ। ডাক্তৰেও এইটো কথা স্পষ্টকৈ কৈছিল। কিমান খালী হৈ থাকিব এইখন ঘৰ এজনী ছোৱালীৰ অবিহনে। ৰাখী বন্ধনৰ দিনাও এজনী ছোৱালীৰ অভাৱে মোক বৰকৈ কষ্ট দিয়ে। মা, হয়তো ভগৱানে চাগে আমাৰ অৰ্ণৱৰ ভাগ্যত ভনীয়েকৰ সুখ লিখি পঠাইছে। এই কণমানিজনীক আঁকোৱালি ল'লে আমিও এজনী ছোৱালীৰ সুখ পাম আৰু অৰ্ণৱেও এজনী ভনীয়েক পাব। কিমান যেন সৌভাগ্যৰ কথা হ'ব যে আমাৰ চোতালত ল'ৰা ছোৱালী দুয়োটাই একেলগে খেলি থাকিব। এই কণমানিজনীয়েও এটা পৰিয়াল পাব, ভাল শিক্ষা পাব। পূজাই ললিতা বাইদেউক বুজাবলৈ চেষ্টা কৰিলে। তেনেকুৱাতে কণমানি অৰ্ণৱে ক'লে, আইতা, মায়ে কৈছে এতিয়াৰে পৰা বোলে মিনু মোৰ ভণ্টি হয়। মই মিনুক এতিয়া কলৈকো যাবলৈ নিদিওঁ। তুমি মিনুক অনাথ আশ্ৰম নপঠিয়াবা না। মই তোমাৰ সকলো কথা শুনিম, কেতিয়াও তোমাক অশান্তি নিদিওঁ। নিজৰ নাতি ল'ৰাৰ মৰম আৰু বোৱাৰী পূজাৰ তৰ্ক শুনি ললিতা বাইদেউ অৱশেষত মিনুক আঁকোৱালি ল'বলৈ প্ৰস্তুত হ'ল। পূজাই দুয়োটা সন্তানক চোতালত খেলি থকা দেখি আনন্দত আত্মহাৰা হৈ পৰিল আৰু আকাশৰ ফালে চাই ক'লে, ৰূপা, মই মোৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিলোঁ। কাহিনীটো শুনি কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।